আপোনালোকে বাৰু মন কৰিছেনে এতিয়া আমাৰ সদৌ অসম তপা সন্থাক লৈ পংকজ পাঠকে সাংঘাতিক ধেমালি কৰি আছে। এতিয়া মোৰ চকুকেইটা যেনিবা বেয়া আছে, আপোনালোকে ভালদৰে মন কৰিবচোন। মই এটা দৃশ্য দেখুৱাব গৈ আছো। আমাক কাপোৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। মই মাজত আহিলোঁ। বাৰু তেওঁ নিজৰে তালু উদং হৈ আছে। তেওঁ আকৌ ওলাইছে সদৌ অসম তপা সন্থাক তালু ঢাকিবলৈ, তাকো চুলি গজায়। এইটো বাৰু ধেমালি নহয়নে? তেওঁ নিজৰে তালু ওলাই আছে, তেওঁ আকৌ ওলাইছে চুলিৰ সমস্যা নিবাৰণ কৰিবলৈ। হয়তো এই চুলি বিজ্ঞানীজনৰ ভৱিষ্যতটো বৰ ভাল দেখা নাই। তো গ্ৰাহকেতো এতিয়া ঔষধ ব্যৱহাৰ কৰিছেহে, এতিয়াই তেওঁৰ এইটো অৱস্থা। পাছলৈ ৰিজাল্ট অহাৰ পাছত কি অৱস্থা হ'বগে বুজি পাইছেই নহয় কি ক'ব খুজিছো। আঁঠুকাৰি কাণত ধৰিবা ভৱিষ্যতে আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ।